নমস্কাৰ মই সকলোকে মোৰ PSK টিচিং লাইভ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি EVS ৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথমটো হৈছে 1 নম্বৰ পৰিৱেশ সুৰক্ষা আইন কিমান চনত বলবৎ কৰা হৈছিল? A 1954, B 1656, C 1986 and D 1972। আপোনালোকে যদি উত্তৰটো জানে মোক কমেণ্ট কৰি জনাব। এনসাৰ 1986। নাম্বাৰ 2 পৰিৱেশ শিক্ষাক SCRT কিমান চনত স্কুলীয়া শিক্ষাৰ এক অপৰিহাৰ্য অংগ বুলি ধৰিছিল? A 1975, B 1976, C 1987 and D none of the above। Answer 1975। 3 নম্বৰ কিমান চনত বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন গৃহীত হয়? A 1981, B 1979, C 1982 and D 1985। Answer 1981। 4 নম্বৰ কিমান চনত বন সংৰক্ষণ আইন স্থাপিত হয়? A 1981, B 1980, C 1982, D 1983। Answer 1980 চনত। আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। 5 নম্বৰ কিমান চনত জল প্ৰদূষণ সংৰক্ষণ আইন বলবৎ কৰে? A 1978, B 1974, C 1976 and D 1980। Answer 1974। 6 নম্বৰ বন্যপ্ৰাণী সংৰক্ষণ আইন কিমান চনত বলবৎ হয়? A 1968, B 1970, C 1972 and D 1974। Answer 1972। Number 7 ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান চনত পালন কৰা হয়? A 27 ফেব্ৰুৱাৰী, B 28 জানুৱাৰী, C 28 ফেব্ৰুৱাৰী and D 30 জানুৱাৰী। আপোনালোকৰ এই চেনেলটোৰ দ্বাৰা যদি উপকাৰ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। এনসাৰ 30 জানুৱাৰী। নম্বৰ 8 বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? A 20 ডিচেম্বৰ, B 20 জানুৱাৰী, C 20 ফেব্ৰুৱাৰী and D 20 মাৰ্চ। Answer 20 মাৰ্চ। নম্বৰ 9 বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? A 21 জুন, B 21 মে, C 21 মাৰ্চ and D 21 এপ্ৰিল। আপোনালোকে যদি উত্তৰটো জানে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। Answer 21 মাৰ্চ। আজিৰ অন্তিমটো প্ৰশ্ন বিশ্ব স্বাস্থ্য দিৱস কিমান চনত পালন কৰা হয়? A 7th এপ্ৰিল, B 7th মে, C 7th জুন and D 7th জুলাই। আপোনালোকৰ যদি কিছুমান নজনা কুৱেশ্যন থাকে মোক কমেণ্ট কৰি জনাব, মই সেইকেইটা কুৱেশ্যনৰ এনসাৰ দিবলৈ যত্ন কৰিম। এনসাৰ 7th এপ্ৰিল। ধন্যবাদ। আজিলৈ ইমানেই। আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। জয় আই অসম।